ৰেইনকোটটো পিন্ধি ল'লোঁ, গন্তব্যস্থানলৈ যাম। বৰষুণ আহিছে। বৰষুণ দিয়াৰ লগে লগে গুৱাহাটীত বহু লোকে ঘৰৰ ভিতৰতে সোমাই থাকে আৰু প্ৰয়োজন নহ'লে বাহিৰত নোলায় ডাঙৰ বৰষুণত। কিন্তু আমি কৰ্মস্থলীলৈ যাবই লাগিব। কৃত্ৰিম বান গুৱাহাটীৰ এটা মুখ্য সমস্যা হৈ পৰিছে আৰু এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষ সম্পূৰ্ণৰূপে সফল হ'ব পৰা নাই, কিয়নো এজাক বৰষুণতে গুৱাহাটীৰ ঠায়ে ঠায়ে পানী হয়। আৰু এই সমস্যাটো সমাধান কৰিবলৈ হ'লে যি ঠাইত সহজতে পানী জমা হয় সেই ঠাইবিলাক চিনাক্ত কৰি ভালদৰে পদক্ষেপ গ্ৰহণ কৰিলে হয়তো কিছু পৰিমাণে কৃত্ৰিম বান কমিব। কৃত্ৰিম বান কিদৰে কমিব সেই সন্দৰ্ভত আমাৰ বিশেষ জ্ঞান নাই যদিও আমি বিচাৰোঁ গুৱাহাটীৰ কৃত্ৰিম বান ৰোধ হওক, পাহাৰৰ পৰা নামি অহা পানীবিলাক ভালদৰে ওলাই যাব পৰা ব্যৱস্থা এটা কৰক, যাতে সকলোৰে ভাল হয়। ধন্যবাদ।